চেলেঞ্জ মাৰিব পাৰোঁ পূজা তেনেকুৱা ধৰণৰ মনত নাই। সকলো জ্যোতিষীসকললৈ নমস্কাৰ জনাইছোঁ। আজি এই VGDC অফিচত আমাৰ VGDC অফিচত BPF দলৰ পৰা শালবাৰী সমষ্টি আৰু কোকলাবাৰী সমষ্টিৰ পৰা মোটামুটি 100 কিছু ওপৰত আছে ডেকা বন্ধু আৰু আই মাতৃসকলে BPF দল ত্যাগ কৰি ইউপিপিএল বাছনি দলত যোগদান কৰিলে। তো ইয়াতে ইউপিপিএল দলৰ এতিয়া ভাল এটা পৰিৱেশ, এই শালবাৰী সমষ্টি হওক, মথনগুৰি সমষ্টি হওক, কোকলাবাৰী সমষ্টি হওক, এই সমষ্টিৰ পূৰ্ণ জনসমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছিল বুলি ভাবোঁ। আৰু মই শালবাৰী সমষ্টিত মোটামুটি আৰু 4টা জৈনিক কাৰ্যসূচী এতিয়াও বাকী আছে। এটা কালপানীত কৰিম বুলি ভাবিছোঁ, এটা শালবাৰীত কৰিম বুলি ভাবিছোঁ, এটা হাউদৰবিটাত হ'ব আৰু এটা হ'ব আপোনাৰ কি কয় চলিকান্দা। 4টা 1000ৰ ওপৰতে থাকিব মোটামুটি, আৰু প্ৰায় 5000 মান আৰু জৈনিক কাৰ্যসূচী আৰু বাকী ৰ'ল। মই দিনত বিষয়বোৰৰ কথা পাতি দিনটাত থিৰাং কৰি আপোনালোকক জনাই দিম। মানে পূৰ্ণ জনসমৰ্থন মানে আদায় কৰিবলৈ সক্ষম হৈছে বুলি মই ভাবোঁ। আৰু ইউপিপিএলৰ NDAৰ সমৰ্থিত প্ৰাৰ্থী আমাৰ চিডলিৰ বিধায়ক তথা ইউপিপিএলৰ প্ৰাৰ্থী শ্ৰদ্ধা জয়ন্ত বসুমতাৰী ডাঙৰীয়াই বিপুল ভোটত ৰাইজৰ আশীৰ্বাদ পাবলৈ সক্ষম হ'ব আৰু বিপুল ভোটত জয়যুক্ত কৰিব। মেক্সিমাম BPF দলৰে আৰু BPF দলৰে মানুহ হয় চব। এওঁ হ'ল আমাৰ প্ৰাক্তন গুৰু, মহাগুৰু আছিল। গুৰুজনে থাকোঁতে মোক ৰাজকুমাৰ বুলিও মাতিছিলে। এতিয়া দল এৰিছোঁ তো অকণমান বেয়া টাইটেল দিব বিচাৰিছে নিশ্চয়। নাই বাতিৰাম নহয়, বাকীৰাম বুলি কৈছে ন? বাকীৰাম বুলি কওঁতে এতিয়া মই মধ্য শ্ৰেণীৰ মিডিল ক্লাছৰ পৰিয়ালৰ হয়। ঘৰখন চলাওঁতে বা দলখন চলাওঁতে মোৰ অলপ কিছু ইফাল সিফাল ধাৰি দুপাল নোহোৱা হৈছিলে। তথাপিওতো মই এটা চেলেঞ্জ মাৰিব পাৰোঁ আগমা ছাৰৰ লগত। যোৱা মই 29-30 বছৰ ছাৰৰ লগত থাকিলোঁ, বিলটিৰ মুভমেণ্টৰ পৰা আদি কৰি ৰাজনীতিৰ জীৱনলৈকে। 5000 টকা মই হাগ্ৰামা ছাৰৰ পৰা ঘৰৰ স্বাৰ্থত খোজা বুলি কৈ চেলেঞ্জ মাৰিব পাৰোঁ পূজা তেনেকুৱা ধৰণৰ মনত নাই। 1 টকাও নহয়। মই ইউথৰ সভাপতি থাকোঁতে 100 টকা মই ইয়াৰ পৰা লৈ পোৱা। আমাৰ উদ্দেশ্য আছিল মোটামুটি ৰাইজৰ স্বাৰ্থত কাম কৰা, অঞ্চলৰ উন্নতিকৰণ কৰা, জাতিৰ কিছু অলপ সহযোগ কৰা, সেইখিনি আৰু আপোনাক এইটো হ'ল আমাৰ ডাঙৰ মানুহ এখেত গুৰুজন, যি ইচ্ছা তাকে ক'ব পাৰিব, কিন্তু গণতান্ত্ৰিকভাৱে ক'লে ভাল পাম আৰু সেইখিনি। ধন্যবাদ।